আপোনাৰ ঘৰত আপোনাৰ ল'ৰা ছোৱালীয়ে ইউটিউব চাই নেকি আৰু ইউটিউব চাই আপোনাৰ ল'ৰা ছোৱালীয়ে কিছুমান বেয়া কথা শিকিছে নেকি যদি শিকিছে তেতিয়াহ'লে আজি মোৰ পৰা 5টা টিপছ শিকি লওক এইকেইটা ব্যৱহাৰ কৰাৰ পিছত আপোনাৰ ল'ৰা ছোৱালীয়ে ইউটিউবত নাচাবলগীয়া কোনো ভিডিঅ' চাব নোৱাৰিব প্ৰথমতে আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে এটা সেপাৰেট গুগল একাউণ্ট খুলি লওক কেনেকৈ খুলিব চাওঁ তলফালে সোঁফালে থকা একাউণ্ট আইকনত ক্লিক কৰিব তাৰ পিছত ইয়াত সুইচ একাউণ্ট অপচন এটা দেখিব তাত টেপ কৰিব তাৰ পিছত একাউণ্টছৰ সাইডত এটা প্লাস সিম্বল দেখা পাব ইয়াত টেপ কৰিব আৰু কৰাৰ পিছত এতিয়া আপুনি ক্ৰিয়েট এন একাউণ্ট অপচন এটা দেখা পাব ইয়াত গৈ আপুনি আপোনাৰ সন্তানৰ কাৰণে এটা সেপাৰেট একাউণ্ট খুলি লওক আৰু প্ৰতিবাৰ ইয়াৰ পিছত যেতিয়া আপুনি ইউটিউব ইউজ কৰিব সুইচ একাউণ্টত গৈ পেলাই আপুনি এই তলফালে দুটা একাউণ্ট দেখা পাব যিটো একাউণ্টত ইউটিউব খুলিব খোজা যিটো একাউণ্ট দি আপুনি সেইটো একাউণ্টৰ পৰাই খুলিব পাৰিব দ্বিতীয়তে আপোনাৰ একাউণ্টটো ৰেষ্ট্ৰিক্টেড মোড অন কৰি লওক ৰেষ্ট্ৰিক্টেড মোড অন থাকিলে যিবোৰ ভিডিঅ' আপোনাৰ ল'ৰা ছোৱালীয়ে চাব নালাগে তেনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সেইটো একাউণ্টত নাহিব আপোনাৰ একাউণ্টৰ আইকনত টেপ কৰিব তাৰ পিছত ওপৰৰ ফালে থকা সেটিংছ বুটামত ক্লিক কৰিব তাৰ পিছত জেনাৰেলত যাব আৰু একদম তলফালে দেখিব ৰেষ্ট্ৰিক্টেড মোড অপচন এটা আছে এটো অন কৰি দিব তৃতীয়তে আপোনাৰ ল'ৰা ছোৱালীৰ একাউণ্টত যিবোৰ ভিডিঅ' আহি আছে তাৰ মাজত যদি এতিয়াও এনেকুৱা কিছুমান ভিডিঅ' আছে যিবোৰ আপোনাৰ ল'ৰা ছোৱালীয়ে চাব নালাগে এই ভিডিঅ'বিলাকৰ সাইডত থকা তিনিটা ডটত ক্লিক কৰি আপুনি নট ইন্টাৰেষ্টেড বা ব্লক দিছ চেনেল অপচনটোত ক্লিক কৰিব তেতিয়া সেই চেনেলৰ ভিডিঅ' বা সেই তেনেকুৱা টাইপৰ ভিডিঅ'বিলাক সেই একাউণ্টত অহাটো বন্ধ হৈ যাব এই ভিডিঅ'ৰ সাইডত থকা তিনিটা ডটত আপুনি টেপ কৰিব আৰু তলফালে দেখিব নট ইন্টাৰেষ্ট বা ডোন্ট ৰিকমেণ্ড চেনেল চতুৰ্থতে আপোনাৰ ইউটিউব চেনেলৰ একাউণ্টত গৈ হিষ্টৰী অপচনত ক্লিক কৰিব আৰু তাত আপুনি চাব পাৰিব যে আপোনাৰ ল'ৰা ছোৱালীয়ে কোনবোৰ ভিডিঅ' চাই আছে আপোনাৰ একাউণ্টত যাব গৈ পেলাই এই হিষ্টৰী অপচনত ইয়াত দেখা পাব যে আপোনাৰ সন্তানে কি ভিডিঅ'বিলাক চাইছে পঞ্চমতে আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে সেপাৰেট এটা ইউটিউব কিডছ বুলি এটা এপ আছে আপুনি প্লে ষ্টৰত গৈ পেলাই ইউটিউব কিডছ ডাউনলোড কৰি লওক আৰু আপোনাৰ ল'ৰা ছোৱালীক ইউটিউব কিডছত ভিডিঅ' চাবলৈ দিয়ক যদি ভাল পাইছে চেনেলটো ফলো কৰিব